পূজাৰী আছিল মই দৰং জিলাৰ মংগলদৈ শাখাৰ মহিলা উপদেষ্টা মোৰ স্বৰচিত কবিতাৰ কাম কৰিব ওলাইছিলোঁ কবিতাৰ নাম পৰতৰ এৰি পোৱা পুৱতি পোৱাৰ ফুলৰূপে দেখোঁ তোমাৰ জেউতি তৰ ধৰা ছোৱালীৰ উপাসক মই ভালা পুৱতিৰ চেঁচা পৰশত জাগি উঠিছে মোৰ গধূলি দুবৰি বনত কুকুৰ পৰি জিলিকি আছে নিয়ৰ অনিমুকুতাবোৰ নম্ৰ ভৰিৰে কলহ কঁকালতলৈ ওলাই আহিছে নগৰাকী কৃষক ককাই কিপুৰা নাঙলৰ মুখ ধৰি জীপাল হৈ পৰা মেলিনি চফা কৰিলে কৃষক বধু বাগানলৈ গৈ জুমি ধুলি চাই নমস্কাৰ আমি শৰ্মা তাৰপিছত প্ৰতিভা দেৱী দৰং জিলাৰ কিছুদিন নৰ বিচনাত শুই তাই আহিলে আমাৰ মন প্ৰাণ নাচি উঠে নাচো মই সন্মানে নাচনি তোমাৰ কোলাঘৰত গৰু ছাগলী হেমলেৰে গাঁৱলীৰ মূৰৰ নামৰে পেটে মিঠা হোৱা কোনগুটিৰ ঘৰত নোখোৱাৰ ঘৰত মানে হাঁহিৰ বতৰা নমস্কাৰ খাটি খোৱাৰ সপোনবোৰ মিলনৰ মুকুতা পথাৰত জিলিকি ৰৈ সোণালী ধানৰ লিখা শুনি ধাননি পথাৰত ধূপ খেলি গৈ কি যে আমেজ কৰা এই সোণালী আধুন পকা ধানৰ ৰুণুক জুনুক নাছিল এচাতি শীতল বতাহে উৰুৱাই চিনাকি সুৰভি আমোল গ'ল মেঘ মৰা ডাঙৰেৰে ধৰক আপোনাৰ অসমীৰ মাৰ শস্য চাহৰা হ'ল সেয়েহে আহ্বান কৰোঁ সহজতে উঠিব পৰা দেউতা বিচনাখনত একাল উঠে আমি দুটা ভাবোঁ ইমান কষ্ট বিচনাখনৰ দেউতাক আঁকোৱালি খাটনি ধৰোঁ কাঠৰ বিচনাখনলৈ কৈছিল দেউতাই দেখোন গুচি গ'ল দেউতা এতিয়া কিন্তু পুনৰ পালে নৃত্যাদি নাই